আমাৰে মইনা অয়ৈ টোপনি যাব মূৰৰ পালেঙতে টোপনি যাব অন্যৰ সাগেৰে অয়ৈ ঘুমতি যাব ৰূপৰ মানে বতাত ভোকৰ মাত খাব ৰূপৰ মানে বতাত ভোকৰ মাত খাব বলিয়া ডাৱৰে আকাশ ঢাকিব নেজাল তৰাতি উমুকি মাৰিব মইনা আহেৰে ৰব ৰূপৰ মানে বতাত ভোকৰ মাত খাব ৰূপৰ মানে বতাত ভোকৰ মাত খাব মই ফেচবুক স্ক্ৰল কৰোঁতে এটা ভিডিঅ' পালোঁ ভিডিঅ'টো দেখি ইমান বেয়া লাগিলে মনটো ভিডিঅ'টো দেখি ইমানেই বেয়া লাগিলে মনটো মই প্ৰায় 1 ঘণ্টামান সময় অকলশৰে বহি ভাবি থাকিলোঁ কিবা কিবি মানে আজিকালি এটা সন্তান পাবলৈ কাৰণে মাক দেউতাকে এটা সন্তান পাবলৈ কাৰণে এবছৰ অপেক্ষা কৰিবলগীয়া হয় আৰু কত পিতৃ মাতৃ এনেকুৱা পিতৃ মাতৃ আছে যিসকল পিতৃ মাতৃয়ে নামঘৰত গৈ সন্তান পাবলৈ কাৰণে কত চাকি বন্তি জ্বলাইছে কত একাংশই চাৰ্চত গৈ প্ৰেয়াৰ কৰিছে কত একাংশই মছজিদত গৈ আল্লাহৰ ওচৰত দোৱা লৈছে এটা সন্তান পাবলৈ কাৰণে কিন্তু একাংশ সেইবোৰ মানুহক কি বুলি মই কম দুৰ্বৃত্তই কম নে কি কম মোৰ মুখত ভাষা অহা নাই কিন্তু তাৰ মাজতে মেইন কথা হ'ল কি ইমান অকণমানি কেঁচুৱাটো আজি জন্ম হৈছে আজি জন্ম হোৱাৰ লগে লগে আজি আকৌ জাবৰৰ দমত পেলাই দিছে এই ভিডিঅ'টোতে আপোনালোকে সকলোবোৰ মন কৰক ভালদৰে গম পাব ইমান অকণমানি ছোৱালী হল বুলিয়েই ছোৱালী সন্তান হল বুলিয়েইনো তেনেকে জাবৰৰ দমত পেলাই দিব পাৰেনে যদি ইমান অকণমানি বস্তাত ভৰাই নৰ্দমাত পেলাই দিছে য'ত আমি জাবৰ জোথৰ পেলাওঁ য'ত আমি খোৱা বোৱা পলিথিন চলিথিন হেন তেন গোটেইখিনি লেতেৰা আৱৰ্জনা এইবিলাক পেলাওঁ এইটো ঠাইত বস্তাত ভৰাই এই কণমানি ছোৱালীজনীক পেলাই দিছে মনটো ইমানেই বেয়া লাগিছে নহয় সেয়া দেখি মানে কি ক'ব এনেকুৱা দুষ্ট প্ৰকৃতিৰ মানে অধম মানুহ কিছুমান থাকে নহয় যিবোৰ মানুহে এনেবোৰ কাম কৰিবলৈ অলপো কুণ্ঠাবোধ নকৰে নিজৰ সন্তানক পেলাই দিছে ছোৱালী হল বুলিয়েই আজিকালিতো ছোৱালীসকলৰ বহুত ল'ৰাৰ যিমান ক্ষমতা আছে ল'ৰাৰ যিমান অধিকাৰ আছে ছোৱালীবোৰৰো অধিকাৰ আছে ছোৱালীয়ে আজি জাহাজ সেইসকল মাক দেউতাকক অভিভাৱকক সুধিব নিজৰ সন্তান নাথাকিলে কিমান দুখত থাকিবলগীয়া হয় কিমান দুখৰ সমভাগী হ'বলগীয়া হয় যাৰ সন্তান নাই যিসকল অভিভাৱকৰ সন্তান নাই সেইসকল অভিভাৱকক এবাৰ সুধি চাব কিমান দুখত থাকিবলগীয়া হয় নিজৰ সন্তান নোহোৱাৰ বাবে আৰু এছামে এলা এথানি কৰিবলৈও কুণ্ঠাবোধ নকৰে গতিকে এনেধৰণৰ মানুহক কি বুলি ক'ব আপোনালোকে